এভৰিৱান, আজি বহু দিনৰ মূৰত আপোনালোকৰ মাজলৈ আৰু এটা ব্লগ লৈ আহিছোঁ মই। আজি মই আহিছোঁ নাজিৰাটিং তামুলী গাঁৱলৈ। আমাৰ বৌজনীৰ আজি দেউতাক ঢুকুৱা 3 দিন হৈছে, তিলনি পাতিছে। মই ইয়ালৈ আহিলোঁ এপাক, আপোনালোকক দেখুৱাম ইয়াত কেনেদৰে কি কৰা হয় আৰু লগতে আমাৰ নাজিৰাটিং গাঁওখনো দেখুৱাম। কাম আৰম্ভ হওঁতে যিহেতু অকণমান সময় লাগিব, সেইবাবে আমি নাজিৰাটিং গাঁওখন অকণমান ফুৰি আহোঁগৈ বুলি ওলাই আহিলোঁ, যাতে আপোনালোকক ভালদৰে দেখুৱাব পাৰোঁ। সেইবাবে আমি খোজকাঢ়িয়ে ওলাই আহিলোঁ। অকণমান দীঘলীয়া ৰাস্তা হয়, আপোনালোকে চাই থাকিব। এয়া চাওক, ইমান ধুনীয়া পৰিৱেশ, সকলোফালে কেৱল গছ, সেউজীয়া হৈ পৰিছে। ইমান ধুনীয়া লাগিছে দেখিবলৈ। আচলতে মোৰ এনেকুৱা পৰিৱেশেই ভাল লাগে ক'বলৈ গ'লে। টাউনীয়া পৰিৱেশতকৈ আচলতে এনেকুৱা গাঁৱলীয়া পৰিৱেশবোৰ বেছি ধুনীয়া আৰু শুৱনিও দেখিবলৈ। আপোনালোকে যদি এইফালে আহে তেতিয়াহ'লে এই ঠাইখন নিশ্চয় এপাক ফুৰি যাব। আৰু এই ৰাস্তাটো দেখিছে, এই ৰাস্তাটোদি ৰাতি হেনো হাতী পাৰ হয় এফালে। একচুৱেলি আমি অলপ ভয়কৈও গৈ আছোঁ, কাৰণ কোনোবা ফালৰ পৰা হাতী ওলাই আহিলেতো আমি পলাব নোৱাৰিম। আমি ফাইনেলি গৈ নাজিৰাটিঙৰ ওচৰত পাইছোঁগৈ আৰু। চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। ফাইনেলি আমি পাই গ'লোহি আৰু আজি ইয়াত আমি অকণমান এনজয় কৰিম বুলি আহিছোঁ, কাৰণ আমি বহুদিন হ'ল ক'তো সেনেদৰে যোৱাও হোৱা নাই। বহুত দূৰ খোজকাঢ়ি অহাৰ পিছত অকণমান ভাগৰো লাগিছে, সেইবাবে ইয়াতে অকণমান সময় জিৰাই লওঁ আমি। আমি তললৈ নামি আহিলোঁ পানীৰ ওচৰলৈ। এতিয়া ইয়াত অকণমান সময় থাকিম। এতিয়া আমি সকামলৈ উভতি গৈছোঁ আৰু। সকাম অলৰেডি আৰম্ভ হৈয়ে গৈছে। এয়া আচলতে গাঁওখনৰ নাম কিয় তামুলী গাঁও ৰখা হৈছে আপোনালোকে ভিডিঅ'টোত ভালকৈ চালেই গম পাব। ইয়াত সকলোৰে ঘৰত কেৱল তামোল গছ, ঘনকৈ একদম তামোল গছ ৰুই থোৱা আছে।
এতিয়া আমাক এয়া টোপোলা ভাত দিয়া হৈছে খাবলৈ। একচুৱেলি ভোকো লাগিছে, বহুতখিনি খোজ কাঢ়ি অহা হ'ল, ফুৰাও হ'ল। আমি টোপোলা ভাত এতিয়া গাখীৰৰ সৈতে খাম। এয়া আলু পিটিকা বা চব্জিৰ সৈতেও খাব পাৰি, কিন্তু আমি এতিয়া গাখীৰৰ সৈতে খাই দিওঁ। এয়া সকাম সামৰিবলৈ হৈছে আৰু সকলোৱে সেৱা লৈছে, আৰু ইয়াৰ পিছত আমিও সকলোকে বিদায় দি ঘৰলৈ উভতি যাম। আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে চাই এবাৰ নিশ্চয় জনাব কমেণ্টত, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিসকলে নাই কৰা, আৰু ভিডিঅ'টো লাইক কৰি দিব। থেংক ইউ।